মিটছ মিলাঞ্জলৈ সকলোকে সম্ভাষণ জনালোঁ। আজি মোৰ অনুষ্ঠানৰ অতিথি হিচাপে আছে অসমৰ এজন অন্যতম শিল্পী। তেওঁ অসমৰ থলুৱা বাদ্যযন্ত্ৰসমূহ নিৰ্মাণ কৰাৰ লগতে খুব সুন্দৰকৈ এইসমূহ পৰিৱেশনো কৰে। তেওঁৰ নাম পাৰ্থপ্ৰতিম নেওগ। আজি তেওঁৰ সৈতে কথা পাতিম, তেওঁৰ এই সৃষ্টিৰাজিৰ বিষয়ে ভালদৰে জানিম। আপোনালোকে চাই থাকক মোৰ সৈতে ভিডিঅ'টো। পাৰ্থপ্ৰতিম নেওগ ডাঙৰীয়া, আপোনাক মোৰ অনুষ্ঠানলৈ আদৰণি জনাইছো। নমস্কাৰ, আপুনি মোক এইকণ সুযোগ দিলে সেইবাবে আপোনাক অশেষ ধন্যবাদ। হয়, ভাল লাগিছে আজি আপোনাৰ সৈতে এনেদৰে কথা পাতিবলৈ ওলাইছো। তো মই এতিয়া অনুষ্ঠানটো আৰম্ভ কৰিম। আৰু ইয়াৰ আগতে মই প্ৰথমতে আপোনাৰ পৰা দুটামান কথা জানিব বিচাৰিম যে আপুনি মানে প্ৰথমতে আপোনাৰ বিষয়ে যদি অকণমান সবিশেষ জনায়, আপুনি ক'ত থাকে আৰু কি কামৰ সৈতে জড়িত হৈ আছে এতিয়া বৰ্তমান। হয় হয়, নমস্কাৰ, মোৰ নাম শ্ৰী পাৰ্থপ্ৰতিম নেওগ। মোৰ ঘৰ যোৰহাট 2 নং তৰাজান সোণাৰী গাঁৱত। বৰ্তমান মই বিহুৰ লগত জড়িত সকলোবিধ বাদ্য নিৰ্মাণ কৰিবলৈ চেষ্টা মথন কৰি আছো। লগতে যিসকলে ইচ্ছা প্ৰকাশ কৰে তেওঁলোকক শিকোৱাৰো মানে অকমান প্ৰচেষ্টা হাতত লৈছো। হয় হয়, আৰু আপুনি এই কামবোৰৰ সৈতে কেতিয়াৰ পৰা জড়িত হ'ল বাৰু? মানে এই ধৰক হয়, মই আচলতে বিহুৰ লগত যিহেতু অসমীয়া হিচাপে আমাৰ প্ৰাণত তেজত বিহু থাকে, আৰু বিহু আমি সৰুৰ পৰাই গাঁৱত আমি হুঁচৰি মাৰিছিলো, গাঁৱত আমি বিহু দেখিছিলো। লাহে লাহে যেতিয়া প্ৰতিযোগিতাৰ ফাললৈ বিহু গ'ল, তেতিয়াৰ পৰা আমি প্ৰতিযোগিতা কৰিবলৈ আৰম্ভ কৰিলো। আৰু সেই বিহুৰ লগত জড়িত হৈ হৈ দেখিলো যে বিহুৰ বাদ্যযন্ত্ৰসমূহ আন যিসকলে বনাই আমি ক্ৰয় কৰো, সেই তেওঁলোকে বাদ্যসমূহৰ অধিক মূল্য মই গ্ৰহণ মানে যিযোৰ মই বস্তু বাদ্যযন্ত্ৰ মূল প্ৰয়োজনীয় বাদ্যযন্ত্ৰবোৰ বিচাৰিছিলো, তেনেকুৱা বাদ্যযন্ত্ৰ তেওঁলোকে পইচাৰ যিহেতু মূল্য অধিক কৰিলে, সেই ক্ষেত্ৰত মই ভাবিলো যে নিজে বস্তুখিনি নিৰ্মাণ কৰি ৰাইজলৈ অলপ কম মূল্যত যদি এৰি দিব পাৰো, সেই বন কৰি পেলাই মই এই বাদ্যযন্ত্ৰখিনি নিৰ্মাণৰ লাগিলো। বিগত 5 বছৰ ধৰি পেলাই মই এইদৰে বিহুৰ লগত জড়িত সকলোখিনি বাদ্য নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছো। হয় হয়, আৰু আপুনি যিহেতু ক'লে যে আপুনি বিহুৰ সৈতে জড়িত হৈ আছে, তো নিশ্চয় আপুনি পেঁপা বাঁহী এই সকলোবোৰ বজাই নিশ্চয়। অকণমান যদি হয় এইখিনিতে পেঁপাটো যদি অকণমান বজাই দিয়ে অনুষ্ঠানৰ আৰম্ভণিতে। হয় হয়, ঠিক আছে, হ'ব। হয়, খুব সুন্দৰ, ভাল লাগিলে। আজি বহু দিনৰ পাছত পেঁপাৰ মাতটো এনেদৰে শুনিলো, আৰু আপুনি খুব সুন্দৰ, ভাল লাগিলে শুনি।
হয়। ধন্যবাদ। আৰু আপুনি এনে কি কি বাদ্যযন্ত্ৰ বজায় বাৰু? মই বিহুৰ লগত জড়িত প্ৰায়খিনি বাদ্যই বজোৱাৰ লগতে নিৰ্মাণো কৰোঁ। বাঁহীৰ পৰা ধৰি আপুনি গগনা, সুতুলি সকলোখিনি বাদ্যই বজাওঁ। হয়, আৰু হাতত দেখিছে এতিয়া এইটো মই হাতত এটা বাঁহী লৈ আছো। হয়, আৰু বাঁহী বিভিন্ন স্কেলৰ বাঁহী থাকে, সকলোখিনি বাঁহী মই নিৰ্মাণ কৰিছো। হয়, এতিয়া মই অকণমান বাঁহী আপোনালোকক শুনাই দিব চেষ্টা কৰিছো। হয়, নিশ্চয়। হয়, খুব ধুনীয়া। খুব সুমধুৰ আপুনি মানে যিদৰে বজাইছে, হয়, খুব ভাল লাগিছে শুনি। আৰু ধন্যবাদ। আপুনি হয়, আপুনি যে মানে এইবোৰ সামগ্ৰীসমূহ মানে এইবিলাক বাদ্যযন্ত্ৰবিলাক যে আপুনি নিৰ্মাণ কৰে, আপোনাৰ কিবা মানে হয়, কেন্দ্ৰটোৰ কিবা নাম আছে নেকি? হয়, মই আচলতে নামাকৰণ এটা কৰিছো। হয়, পাঞ্চজন্য বাদ্য ভাণ্ডাৰ হিচাপে মই নামটো নামাকৰণ কৰিছো। হয়, বাদ্য ভাণ্ডাৰ হিচাপে। হয়, হয়। আৰু আপুনি এই মানে বাদ্যযন্ত্ৰসমূহ কিহেৰে নিৰ্মাণ কৰে বাৰু? মানে আপুনি যিটো ক'লে এতিয়া বাঁহীসমূহ, কি হয়, 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 কিহেৰে হয়, নিৰ্মাণ হয়। কৰে? মই আচলতে অলপ ব্যতিক্ৰমীভাৱে যুৱ প্ৰজন্ম আকৰ্ষণ কৰিবৰ বাবে অলপ বেলেগ ধৰণৰ ব্যতিক্ৰম কৰিবলৈ চেষ্টা কৰিছো। আপোনালোকে দেখিছে মোৰ ওচৰত এয়া আছে অসংখ্য বাঁহী। এই বাঁহীখিনি আচলতে বাঁহেৰে নিৰ্মাণ কৰা হৈছে। পাহাৰৰ বাঁহ সেইবোৰ, পাহাৰৰ পৰা বিভিন্ন জেগাৰ পৰা মই বাঁহখিনি কালেক্ট কৰি পেলাই বনাবলৈ চেষ্টা কৰিছো। আৰু এইফালে মোক দেখিছে এইবোৰ টকাবোৰ আপোনালোকক মই দেখাব বিচাৰিছো। হয়, এ এই টকাবোৰ অকমান মই বেলেগ ধৰণে বনাবলৈ চেষ্টা কৰিছো। আপোনালোকে দেখিছে বিভিন্ন হয়, ধৰণৰ মই এনেকে পুৰি পেলাই অলপ ডিজাইন দিছো, হুম, যাতে হুম, আমাৰ নৱপ্ৰজন্মই আকৰ্ষণ হয় বাদ্যসমূহ। আৰু তাৰ উপৰি মই পেঁপাও বিভিন্ন ধৰণৰ বনাইছো, আপোনালোকক দেখাব বিচাৰিছো। হয়, এইটো হৈছে বটলৰ পেঁপা, অ', যিটো আচলতে আমি পেলনীয়া বটল খালত আমি পেলাই দিওঁ বা ক'ৰবাত আৱৰ্জনা আমি পেলাই দিওঁ, সেই বটলটোৰ পৰা মই নিৰ্মাণ কৰিলো এটা পেঁপা। হুম, আৰু এই পেঁপাটো এই কাৰণেই নিৰ্মাণ কৰিছো, যিসকলে মোক ফোন কৰে যে পেঁপাটো শিকিবৰ বাবে ইচ্ছা প্ৰকাশ কৰে, তেওঁলোকে পেঁপাটো শিকিবৰ বাবে তেওঁলোকৰ পইচাৰ অভাৱ হয়। যিহেতু পেঁপাটো শিকিবৰ কাৰণে একোটা মহৰ শিঙৰ পেঁপা দৰকাৰ হ'ব। আৰু দৰকাৰ হ'লে তেওঁলোকে কিনিব লাগিব, তেওঁলোকৰ তেতিয়াহ'লে কিনিবলৈ হ'লে মূল্যৰ প্ৰয়োজন হয়। আৰু তেওঁলোকে তেতিয়া তেওঁলোকৰ শিকাৰ ইচ্ছাত হয়তো তেওঁলোকৰ মানে সম্পূৰ্ণ নহ'বগে। সেইকাৰণে মই ভাবিলো কি এনেকেদৰে বটলৰ পেঁপা এটা সাজি উলিয়াও। আৰু এই বটলৰ পেঁপাত তেওঁলোকে শিকি ল'ব, আৰু শিকাৰ পাছত তেওঁলোকে মহৰ শিঙৰ পেঁপাটো লাহে ধীৰে কিনিবলৈ পাৰিব বুলি বটলৰ পেঁপা বনালো। আৰু ইয়াৰ উপৰি বটলৰ উপৰিও মই নিৰ্মাণ কৰিছো বাঁহৰ পেঁপা। হুম, বাঁহেদিও মই নিৰ্মাণ কৰিছো, আপোনালোকক দেখাব বিচাৰিছো। এইটো হৈছে বাঁহেৰে নিৰ্মাণ কৰা পেঁপা। খুব সুন্দৰ, এইটো বাঁহৰ খুব পেঁপা। সুন্দৰ। হুম, হুম, আৰু ইয়াৰ উপৰিও মই লকডাউনত যিহেতু ঘৰতে আছো, ঘৰতে থাকি ওচৰতে এতিয়া আমাৰ ওচৰতে মানে এখন দোকান আছে ছাগলী মানে মাংস বিক্ৰী কৰে। তেওঁলোকৰ তাৰ পৰা মই ভাবিলো যে তেওঁলোকক ক'লো যে এনেকে ধৰণৰ শিং পাম নেকি, আৰু হুম, তেওঁলোকৰ পৰা মই কালেক্ট কৰি পেলাই ছাগলী শিঙৰ পেঁপাও নিৰ্মাণ কৰিছো। হয়, আৰু ইয়াৰ উপৰি জাতিলাও খোলা দি, যিটো মানে বুঢ়া জাতিলাও তেনেকুৱা খোলা দিও মই নিৰ্মাণ কৰিছো।
আৰু তাৰোপৰি গগনা সুতুলি আপোনালোকক দেখাব বিচাৰিছো। হয় এইটো সুতুলি হৈছে বাঁহৰ সুতুলি। হয় আচলতে আপোনালোকে সকলোৱে জানে যে মাটিৰ দ্বাৰা সুতুলি নিৰ্মাণ কৰা হয়। মাটিৰ সুতুলিটো যিহেতু আমি ষ্টেজত বা প্ৰতিযোগিতাত আমি অংশগ্ৰহণ কৰি থকা সময়ত সেই মাটিৰ সুতুলিটো আমি আমি নাচোনত যিহেতু ৰঙত মতলীয়া হৈ যাওঁ, সেই মুহূৰ্তত ভাগি যাব পাৰে। সেই ভাগি যোৱা মুহূৰ্তত আমি অনুষ্ঠানটোত মানে সুতুলিটো আমি পৰিৱেশন কৰিব নোৱাৰিম। সেই ভাবিলো যে এটা বাঁহেদি নিৰ্মাণ কৰো। যিহেতু বাঁহ অসমতে বাঁহ পোৱা যায়, সেই বাঁহেদি মই এইটো সুতুলিটো নিৰ্মাণ কৰিছো। হয় ইমানখিনি বাদ্য। আৰু এবিধ পেঁপা দেখাব বিচাৰিছো, হয় বাঁহৰ পেঁপা। যিটো দেখাই দিয়ক পেঁপা আচলতে আপোনালোকে দেখি ভাল পাব। এইটো এটা বৃহৎ পেঁপা, বাঁহেদি মই নিৰ্মাণ কৰিছো। হয় এইটো ডাঙৰ এটা বাঁহৰ পেঁপা। হয় হয় আৰু ইয়াৰ উপৰি আপোনালোকক মই দেখাব বিচাৰিছো এবিধ এটা বাঁহী, যিটো বাঁহী একেলগে একেটা মুহূৰ্তত 4জনে পৰিবেশন কৰিব পাৰে। এটা বিশাল বাঁহী। আচলতে মোবাইলৰ কেমেৰাত যিমান দূৰ ঢুকি পাব মই আপোনালোকক দেখাব চেষ্টা কৰিম। হয় এইটো হৈছে বাঁহৰ পেঁপাটো, বাঁহৰ হয় বাঁহীৰ যিটো বাঁহী হয় বাঁহৰ বাঁহীটোৰ কথা কৈছো। হয় এই বাঁহীটো হৈছে দীঘলো দেখিছে। কিমান দীঘল বাৰু বাঁহীটো? এইটো বৰ্তমান বাঁহীটোৰ দীঘল আছে 12 ফুট। হয় এইটো একেলগে একেটা মুহূৰ্তত 4জনে বজাব পাৰে। আচ্ছা মই ঠিক তেনেদৰে 4জন, 5জন, 6জন, 7জনলৈকে বাঁহী নিৰ্মাণ কৰিছো। হয় হয় দুজনেও বজাব পাৰে আছে, 3জনেও বজাব পৰাও আছে। এইটো আপোনালোকৰ বাঁহী 4জনে বজাব পাৰে। হয় এইটো বাঁহী। হয় হয় খুব সুন্দৰ আপোনাৰ কামবোৰ। মোক অকনমান আপুনি সেই বটলৰ পেঁপাটো অকনমান বজাই শুনাব নেকি? কেনেকুৱা অকনমান আৰু সুৰ এটা। হয় এইটো হ'ল বটলৰ পেঁপা। হয় 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 খুব সুন্দৰ। মাতটো মানে সেই পেঁপাটোৰ নিচিনাই, খুব ভাল লাগিছে শুনি। আৰু অকনমান সুতুলিটো যদি আপুনি বজাই দেখাই দিয়ে, বাঁহৰ যিটো সুতুলি। মই এনে মাটিৰ হয় সুতুলিটো মানে শুনিছো, বাঁহৰটো শুনা নাই। হয় হয় এইটো হয় হ'ল বাঁহৰ সুতুলি। হয় হয় খুব ধুনীয়া। হয় হয় আৰু আপোনাৰ মানে আপুনি ল'ৰা ছোৱালীক প্ৰশিক্ষণো দিয়ে। আপুনি ক'লে যে কোনোবাই যদি শিকিব বিচাৰে আপুনি শিকায়। হয় আপুনি কি যিসকলে মোক বাদ্যযন্ত্ৰ ইচ্ছা শিকায়? প্ৰকাশ কৰে, হয় হয়, যিসকলে মোক ইচ্ছা প্ৰকাশ কৰে, মই যিখিনি বাদ্য নিৰ্মাণ কৰো, সেই বাদ্যখিনি মই তেওঁলোকক শিকাবলৈও আৰু বনাবলৈও শিকাও। আৰু তেওঁলোকে ইচ্ছা প্ৰকাশ কৰে। বহুতে মোক ফোন কৰে যে আমি আপোনাৰ ওচৰত শিকিব বিচাৰো। আৰু আচলতে মই তেওঁলোকক কেতিয়াও নিৰাশ কৰিব নিবিচাৰো। যেনেকুৱাকে নহলেও মই তেওঁলোকক এতিয়া বটল পেঁপাটোৱে নিৰ্মাণ কৰিছো যে তেওঁলোকৰ বাবে, তেওঁলোকে যাতে শিকক। আমাৰ অসমীয়া বাদ্যখিনি তেওঁলোকে শিকক। আৰু এই অসমীয়া বাদ্য বিশ্ব দৰবাৰত খলকনি তোলক। সেই প্ৰচেষ্টাত মই তেওঁলোকক যিমানখিনি জানো মই শিকাবলৈ চেষ্টা কৰিছো। হয় হয় পেঁপা, বাঁহী হয় এইসমূহ আপুনি হয় এইসমূহ বাদ্যযন্ত্ৰ আপুনি বজাৰলৈ কিদৰে হয় উলিয়াই হয় দিছে বা ইয়াৰ মাৰ্কেটিং আপুনি হয় কিদৰে কৰিছে? হয় 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 আচলতে বাদ্যখিনি নিৰ্মাণ কৰিলেতো নহ'ব, বিক্ৰীটো কৰিবই লাগিব। পোন প্ৰথমতে মই ইমানখিনি বাদ্য আচলতে নিৰ্মাণ কৰা নাছিলো। তেতিয়া যেতিয়া কম আছিলে, তেতিয়া মই মোৰ বন্ধু বৰ্গৰ মাজতেই বাদ্যযন্ত্ৰখিনি ফেচবুকৰ জৰিয়তে মই ফটো দিছিলো, আপলোড কৰিছিলো। তেওঁলোকে তেতিয়া আঁকোৱালি লৈছিলে বাদ্যযন্ত্ৰখিনি। আৰু তাৰ পাছত মই অলপ বহলভাৱে কৰিবলৈ ললো। আৰু বিভিন্ন অঞ্চলৰ ৰাইজৰ সমাগম ঘটিলে মোৰ নিজৰ ঘৰত, আৰু ৰাইজে বিচাৰিলে মোৰ বাদ্যযন্ত্ৰখিনি। আৰু ঘৰৰ পৰাই মই বিভিন্ন ৰাজ্যলৈ আৰু অসমৰ বাহিৰলৈ
বাদ্যখিনি পঠিয়াব পাৰিছো। হয় হয়, অসমৰ বাহিৰত আপুনি ক'ত ক'ত দিছে বাৰু বাদ্যযন্ত্ৰসমূহ? হয়, মই অসমৰ বাহিৰত আপোনাৰ কলকাতাত প্ৰদান কৰিছো, পেঁপা প্ৰদান কৰিছো মহৰ শিঙৰ, আৰু বাংগালোৰলৈ মই আচলতে এবাৰ পঠিওৱাৰ সুযোগ পাইছিলো। অসমৰ বাদ্যযন্ত্ৰ মই আচলতে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰিলে মোৰ নিজেই মানে গৌৰৱান্বিত হ'ম। আৰু কিন্তু লকডাউনৰ ফলত মই আচলতে বাদ্যযন্ত্ৰখিনি পঠিওৱাৰ মানে বিফল হলো। হয় আৰু অসমৰ বাহিৰৰ বিভিন্ন ৰাজ্যলৈ মোক নিৰ্মাণ কৰা বাদ্যযন্ত্ৰখিনি বিচাৰিছে, আৰু তেওঁলোকক মই আচলতে এই পৰিস্থিতি খাম কাটিলেই ভাল হলেই মই সকলোকে বাদ্যযন্ত্ৰখিনি পঠিয়াবলৈ চেষ্টা কৰিম। হয় হয়, আৰু আপুনি এনে নিজাববীয়াকে কিবা বিপণীৰ কথা ভাবিছে নেকি, য'ত আপুনি বাদ্যযন্ত্ৰসমূহ স্থায়ীভাৱে বিক্ৰী কৰিব পাৰিব? হয়, তেনেকুৱা কিবা ভাবিছে নেকি আপুনি? হয়, ভৱিষ্যতৰ দিশত ৰাইজে যদি আঁকোৱালি লয়, তেনেদৰে মানে বাদ্যযন্ত্ৰখিনি ৰাইজে বিচাৰে, তেতিয়াহ'লে মই তেনেকুৱা ধৰণৰ কৰিবলৈ চেষ্টা কৰিম। হয় হয় ভাবিছো আৰু তেনেকুৱা কৰিবলৈ। হয়, খুব ভাল। আৰু এইখিনিতে মই আপোনাৰ মানে আগন্তুক সময়ছোৱাত আৰু কিবা ভৱিষ্যত পৰিকল্পনা আছে নেকি, এই বিষয়ে জানিব বিচাৰিম। হয়, মই আচলতে যিহেতুকে গোটেই এই সাংস্কৃতিক পথাৰখনৰ লগতে মই জড়িত হৈ পৰিলো, সেয়েহে মই সাংস্কৃতিক দিশটো আৰু ভালকৈ আগুৱাই লৈ যাবৰ বাবে চেষ্টা কৰিম ভৱিষ্যতৰ দিশত। আৰু বাদ্যযন্ত্ৰ যিহেতু বনাই গৈ আছো, এক দুইকৈ বহুত কেইটা বাদ্যযন্ত্ৰ নিৰ্মাণ কৰিব পৰা হৈছোগে, আৰু লাহে ধীৰে আৰু বাদ্যযন্ত্ৰ নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিম। আমাৰ যিহেতু অসমীয়াৰ লোকবাদ্য বহুখিনি বাদ্য আছে, যিখিনি বাদ্য আমাৰ আচলতে মই নিজেই চিনি নাপাওঁ কিছুমান বাদ্য। সেই বাদ্যখিনি তেনেকুৱা ধৰণৰ বাদ্য কিছুমান নিৰ্মাণ কৰিম, যিখিনি বাদ্য অতীজতে আছিলে বৰ্তমান মানে হেৰাই গৈছে, হয় তেনেকুৱা বাদ্যখিনিও উদ্ধাৰ কৰাৰ বাবে চেষ্টা কৰিম। আৰু ভৱিষ্যতৰ দিশত সেই বাদ্যখিনিয়ে যাতে আমাৰ নৱপ্ৰজন্মক মানে আমাৰ পাছৰ প্ৰজন্মই যাতে সেই বাদ্যযন্ত্ৰখিনি মানে হেৰাই যোৱা বাদ্যখিনি চিনি পাবলৈ সক্ষম হ'ব, সেইখিনি প্ৰচেষ্টা ৰাখিম। হয় সেয়াই আৰু ভৱিষ্যত পৰিকল্পনা কৰি আছো। হয় হয়, খুব সুন্দৰ। আপুনি যিখিনি ভাবিছে বা যিখিনি হয় ভৱিষ্যতে কৰিম বুলি আপুনি পৰিকল্পনা গ্ৰহণ কৰিছে, সেইখিনি সঁচাকৈ খুব সুন্দৰ, শলাগিবলগীয়া। আৰু হয় শেষত আপোনাৰ পৰা মই সেই বাঁহৰ যিটো আপোনাৰ পেঁপা আছে, সেইটো যদি আপুনি অকনমান হয় বজাই শুনাই দিয়ে ভাল লাগিব। হয়, বাঁহৰ ডাঙৰ পেঁপাটো নে সৰু পেঁপাটো? বাঁহৰ সৰুটো বজালেও হ'ব। হয়, ঠিক আছে, সৰু আপুনি পেঁপাটো যোনটো বিচাৰে। হয়। ঠিক আছে, হ'ব। হয়, খুব ভাল লাগিলে, খুব সুন্দৰ। আৰু শেষত মই সুধিব বিচাৰিম, যদি আপোনাৰ ওচৰত কোনোবাই এনেদৰে প্ৰশিক্ষণ ল'ব বিচাৰে, মানে যোৰহাটৰ কাষৰ অঞ্চলৰ পৰা যদি কোনোবা ল'ৰা ছোৱালীয়ে আপোনাৰ তাত প্ৰশিক্ষণ ল'ব বিচাৰে, তো তেওঁলোকে আপোনাক হয় কেনেদৰে যোগাযোগ কৰিব পাৰিব? হয় হয়, যিসকলে মানে মোৰ ওচৰত শিকিবৰ বাবে ইচ্ছা প্ৰকাশ কৰে, তেওঁলোকে মোৰ ঘৰত আহিব লাগিব। হয় মোৰ ঘৰ যোৰহাট ২ নং তৰাজান সোণাৰী গাঁও। আৰু তেওঁলোকে ঘৰত আহি পেলাই মোৰ লগত যোগাযোগ কৰিব। মোৰ যোগাযোগৰ নাম্বাৰটো তেওঁলোকক মই দিব খুজিছো, যিসকলে শিকিবলৈ ইচ্ছা প্ৰকাশ কৰে। হয় তেওঁলোকে মোৰ লগত যোগাযোগ কৰিব। মোৰ মোবাইল নাম্বাৰ হৈছে 8399037113, 8399037113। যিসকলে শিকিবলৈ ইচ্ছা প্ৰকাশ কৰে আৰু আমাৰ অসমীয়া এই বাদ্যযন্ত্ৰসমূহ তেওঁলোকৰ প্ৰয়োজন হয়, তেওঁলোকে মোৰ লগত যোগাযোগ কৰিব পাৰিব। হয়
হয় খুব ভাল নিশ্চয় মই আশা ৰাখিছোঁ আপোনাৰ এই বাদ্যযন্ত্ৰসমূহ মানে আপুনি যিখিনি বনাইছে খুব মানে হয় হয় সুন্দৰভাৱে সকলোৱে আঁকোৱালি ল'ব মই আশা ৰাখিছোঁ আৰু তাকে কামনা কৰিছোঁ উম, আৰু ভাল লাগিলে হয় আজি আপোনাৰ সৈতে কথা হয় পাতিলোঁ আপুনি হয় আপোনাৰ বাদ্যযন্ত্ৰসমূহ দেখুৱালে বজাই শুনালে খুব ভাল লাগিলে হয় হয় আৰু হয় হয় বিশেষভাৱে ভাল লাগিলে আজি আপুনি মোৰ অনুষ্ঠানৰ অতিথি হিচাপে উপস্থিত থকাৰ বাবে আৰু আপোনাৰ সৈতে হয় কথা পাতি মই যথেষ্ট আপ্লুত হলো আপোনালৈ হয় ধন্যবাদ হয় থাকিল শেষত আপোনাকো বহুত বহুত ধন্যবাদ আপুনি আমাৰ দৰে মোৰ দৰে এই এনেকুৱা এজন শিল্পীক আপোনালোকে এইকণ সুবিধা দিছে আচলতে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেদৰে আপুনিও আমাৰ দৰে শিল্পীসকলক উলিয়াই আনক তাৰে কামনা কৰিছোঁ হয় ধন্যবাদ হয় আৰু আপোনাৰ ভৱিষ্যত সময়ছোৱালৈ মোৰ ফালৰ পৰা অনেক অভিনন্দন আৰু শুভকামনা থাকিল ধন্যবাদ হয় হয় ধন্যবাদ এয়া আছিল পাৰ্থপ্ৰতিম নেওগ তেখেতলৈ আমাৰ আন্তৰিক অভিনন্দন থাকিল আহক আমি সকলোৱে তেওঁৰ এই আপুৰুগীয়া কামক উৎসাহ যোগাওঁ যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি অনুপ্ৰাণিত কৰিব বেল আইকনটো টিপি দিব নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে চাব পাৰিব ধন্যবাদ